চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক। চুতীয়াসকলক সাহিত্য শাসন প্ৰদান কৰক। চুতীয়াসকলক সাহিত্য শাসন প্ৰদান কৰক। বিজেপি হুঁচিয়াৰ, সৰ্বানন্দ হুঁচিয়াৰ, বিজেপি go back, বিজেপি go back, চুতীয়াসকলক জনজাতিকৰণ প্ৰদান কৰক। চুতীয়াসকলক জনজাতিকৰণ প্ৰদান কৰক। চুতীয়াসকলক সাহিত্য শাসন প্ৰদান কৰক। চুতীয়াসকলক সাহিত্য শাসন প্ৰদান কৰক। চুতীয়াসকলক সাহিত্য শাসন প্ৰদান কৰক। চুতীয়াসকলক জনজাতিকৰণ প্ৰদান কৰক। সদৌ চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ, সদৌ চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ। চুতীয়াসকলক সাহিত্য শাসন প্ৰদান কৰক। চুতীয়াসকলক জনজাতিকৰণ প্ৰদান কৰক। সদৌ চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ। সদৌ মহিলা সন্মিলনী জিন্দাবাদ। সদৌ চুতীয়া মহিলা সন্মিলনী জিন্দাবাদ। জনজাতিকৰণ প্ৰদান কৰক। চুতীয়াসকলক জনজাতিকৰণ প্ৰদান কৰক। চুতীয়াসকলক সাহিত্য শাসন প্ৰদান কৰক। চুতীয়াসকলক সাহিত্য শাসন প্ৰদান কৰক। চুতীয়াসকলক জনজাতিকৰণ প্ৰদান কৰক। বিজেপি go back, সৰ্বানন্দ go back, বিজেপি go back, সৰ্বানন্দ go back, বিজেপি হুঁচিয়াৰ, চুতীয়াসকলক সাহিত্য শাসন প্ৰদান কৰক। চুতীয়াসকলক সাহিত্য শাসন প্ৰদান কৰক। চুতীয়াসকলক জনজাতিকৰণ প্ৰদান কৰক। চুতীয়াসকলক জনজাতিকৰণ প্ৰদান কৰক। চুতীয়াসকলক সাহিত্য শাসন প্ৰদান কৰক। চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ। ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ। শিৱসাগৰ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ। শিৱসাগৰ আঞ্চলিক মহিলা সন্মিলনী জিন্দাবাদ। চাওক, অসম চৰকাৰে আমাৰ চুতীয়া জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে, চৰম প্ৰতাৰণা কৰিছে। বিগত নিৰ্বাচনৰ আগত তেখেতলোকে চুতীয়াসকলক জনজাতিকৰণ প্ৰদান কৰিম বুলি যি কথা দিছিলে, সেই কথাৰ এটা অংশ ঘূণা কৰেও তেখেতলোকে ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই। তাৰপিছত আজি চুতীয়া জনগোষ্ঠীক প্ৰবঞ্চনা প্ৰতাৰণা কৰি সাহিত্য শাসন প্ৰদান নকৰিলে। 6 জনগোষ্ঠীৰ মাজত বেমেজালি সৃষ্টি কৰিবলৈ 3টা জনগোষ্ঠীক সাহিত্য শাসন প্ৰদান কৰিলে। তাৰ মাজত চুতীয়াসকলক সাহিত্য শাসন প্ৰদান নকৰি আঁতৰাই ৰাখিলে। এই কথাই এটা কথাই প্ৰমাণ কৰে, এইখন চৰকাৰে চুতীয়াসকলক সামান্য কথাসমূহ মৰম নকৰে। তেখেতলোকে চুতীয়া জনগোষ্ঠীৰ কোনো কথা শুনিব নোখোজে। অনাগত 2021 চনৰ যি নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনৰ আগত যদি চুতীয়া জনগোষ্ঠীক সাহিত্য শাসন প্ৰদান নকৰে, জনজাতিকৰণ প্ৰদান নকৰে, ইয়াৰ ফল কিন্তু আমাৰ চুতীয়া জনগোষ্ঠীয়ে বিজেপি চৰকাৰখনক দিবলৈ প্ৰস্তুত আছোঁ। এই কথা বিজেপি চৰকাৰখনে শুনি লওক, লিখি লওক। আজি ইয়াতে আমাৰ প্ৰতিকৃতি দাহ কৰিলোঁ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দ্ৰ ব্ৰহ্ম। তেখেতলোকে যি প্ৰতিশ্ৰুতি দি আছে, সেই প্ৰতিশ্ৰুতি মাথো অকল প্ৰতিশ্ৰুতিয়ে হৈ আছে। সাহিত্য শাসনৰ নামত, জনজাতিকৰণৰ নামত মাথো ৰাজনীতি। কিমান দিনলৈ চুতীয়াসকলক ৰাজনীতিৰ নামত প্ৰবঞ্চনা কৰি থাকিব? এই কথা আৰু চুতীয়া জনগোষ্ঠীয়ে সহ্য কৰি নাথাকে। চুতীয়াসকল জাগিছে আৰু বিজেপিক ইয়াৰ উচিত প্ৰত্যুত্তৰ নিৰ্বাচনৰ আগত দিবলৈ প্ৰস্তুত হৈছে। ঠিক আছে।